Hi, hello, welcome to my channel Babu blog. আজি মৰ্নিং টাইমত অলপ ফুৰিবলৈ গৈছো মানে এটো সাইকেল লেডি বাৰ্ড মোৰ সিস্টাৰৰ সাইকেল হয় আৰু এক্সাৰসাইজৰ কাৰণে হৈ যাব গাইস মই অকলে না যাও মোৰ লগত আৰু লগৰ এজন যাব গাইস এতিয়া ৰাতিপুৱাৰ সময় এতিয়া আপোনাৰ 7টা বাজিলে 7টা মান হ'ব আৰু এতিয়া বলক লেটস গো গাইস বহুত দিন হৈ গ'ল সাইকেল নচলোৱা আৰে ষ্টেণ্ডটো বেয়া গাইস আমি এতিয়া সাইকেলৰ পৰা গৈ আছো গাইস আমি এতিয়া বলাই পাম পাৰ হৈ এতিয়া অগলে নাহি পালো অগলেন দলঙৰ ওপৰত আছো এতিয়া ইয়াত আছে আমাৰ লগত গৈছে এইটো এইটো হৈছে তাৰি বস্তি শিৱ মন্দিৰ গাইস ইয়াত নতুন দলং বনাই আছে পুৰা মানুহ কাম কৰি আছে ইয়াত গাইস এইটো দলংটো চাওক আপোনালোকে সব কাঠৰ পৰা বনাইছে গাইস গাইস এইটো সব কাম চলি আছে ইয়াত বলাইনমেন দলা একটা কথা লাগে পায় গাইস এইখন হৈছে আমাৰ ট্ৰেক্টৰ ৰব গাইস ইয়াত সিমেন্ট বস্তা কাটি কিনি সব বালি বহাই থৈ দিছে এইটো পাৰ নদীটো পাৰ কৰিবলৈ গাইস এনেকাই বনাব ইয়াত হিপাৰলৈ এনেকাই লগাব বস্তা কেইটা গাইস ইয়াত ট্ৰেক্টৰ মানে ৰাস্তা বনাইছে সব আপোনালোকে এইটো নদীটো ৰাস্তাত তৈয়াৰী কৰিছে এইটো নদীটো চাও কেনেকা মাটি পেলাইছে ট্ৰেক্টৰ বহুত ম্যাক্সিমাম ইয়াত 200 মান ট্ৰেক্টৰ আছে হিপাৰটো আছে ট্ৰেক্টৰ হিপাৰটো মাটি পেলাইছে আৰু ইয়াতো আছে এইটো চাওক বহুত ট্ৰেক্টৰ আছে ইয়াত আপোনালোকক এইটোৱে দেখাবলৈ আহিছিলো এইটো জাগাৰ নাম বেৰা sapori এইবিলাক চাওক গাইস এইবিলাক সব বস্তান মানে মাটি বহাই থৈছে ইয়াত বালি পাঁচটাত এনেকুৱাই কৰি ল'ব চাগে যেনেকৈ ইয়াত কৰিছে এনেকুৱাই কৰি ল'ব
গাইজ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আৰু মানে বহুত দেখাবলগীয়া আছে ইয়াত প্ৰব্লেম আছে দেখাবলৈ সেইকাৰণে দেখাব নোৱাৰিম সেইকাৰণে এইটোৱে আৰু গাইজ এনেকৈ বহুত দেখাবলগীয়া কিবা আছে ইয়াত এনেকুৱা দলং চলং বনাই আছে বহুত এইটো চবটো দেখাব নোৱাৰিম আৰু বেলেগ এটা ভিডিঅ'ৰ লগত ইয়াৰ পৰাই মানে বহুত অলপ ভালকৈ বনাম আৰু আপোনালোকে বেয়া নাপাব আৰু আমাৰো ট্ৰেক্টৰ ইয়াত কাম চলি আছে সেইকাৰণে কামৰ কাৰণে আহিলোঁ ট্ৰেক্টৰটো চাবলৈ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম অন্য এটা ভিডিঅ'ৰ লগত গাইজ বাই বাই